নমস্কাৰ বন্ধুসকল মই নৱজিত আৰু স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল ট্ৰাই আসামলৈ বন্ধুসকল পদক্ষেপ আমাৰ জীৱনত বহুত প্ৰয়োজন হয় আমি পদক্ষেপ ল'ব লাগে বন্ধুসকল পদক্ষেপ মানে হ'ল আমি আমাৰ জীৱনত যেতিয়া কিবা এটা প্ৰাপ্ত কৰিবৰ বাবে বা কিবা এটা সমস্যাৰ সমাধান কৰিবৰ বাবে কোনো এটা পৰিকল্পনা আৰম্ভ কৰো বা প্ৰক্ৰিয়া আৰম্ভ কৰো তেতিয়া সেই প্ৰক্ৰিয়া বা পৰিকল্পনাটোক পদক্ষেপ লোৱা বুলি কোৱা হয় আমি যেতিয়া কোনো এটা পদক্ষেপ লওঁ তেতিয়া সংসাৰৰ মানুহবোৰে আমাক যিয়ে নাভাবক কিয় আমি এই কথাটো মনত ৰাখিব লাগিব যে সেই পদক্ষেপটোৱে আমাক শিকাৰ এটা নতুন অনুভৱ প্ৰদান কৰে আৰু আমি আমাৰ লক্ষ্যত আগুৱাই যোৱাত সহায় কৰে কোনো এটা পদক্ষেপ লওঁতে আমাৰ লাভ হওক বা নহওক আমি আগুৱাব পাৰো বা নোৱাৰো কিন্তু আমি তাৰ পৰা শিক্ষা নিশ্চয় পাব পাৰো পদক্ষেপ লোৱাত কেতিয়াও সংকোচ নকৰিব বিশেষকৈ যেতিয়া আমাৰ মন আৰু শৰীৰে পদক্ষেপ লোৱাৰ বাবে উৎসাহী আৰু আগ্ৰহী কৰে লাগিলে আমি কামৰ ক্ষেত্ৰত অকলশৰীয়াই হওঁ কিন্তু পদক্ষেপ লোৱাৰ অভ্যাস সজাগতাৰে বিকশিত কৰিবই লাগিব বন্ধুসকল যিসকল লোকে পদক্ষেপ লোৱা পাহৰি গৈছে তেওঁলোকক সংসাৰেও পাহৰি গৈছে সেইকাৰণে পদক্ষেপ লোৱাটো নাপাহৰিব জীৱনত পদক্ষেপ ল'ব তেতিয়াহে জীৱনত আগুৱাব পাৰিব বন্ধুসকল আজিলৈ ইমানেই আছিল ধন্যবাদ জয় আই অসম